হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। আৰু আজি হ'ল অষ্টমী। এই পূজা মণ্ডপটো আমাৰ একেবাৰে ঘৰৰ মুখৰ আগতে, গতিকে চাওঁ বুলি ওলাই আহিলোঁ। অকণমান ল'ৰাটো আৰু মানুহজনৰ সৈতে আহিছোঁ। এইজনা চাই পেলাইনি এইজনা হ'ল নেক্সট, এইজনা বেলেগ। আৰু বিৰাটেই ধুনীয়াকৈ সজাইছে পূজা মণ্ডপটো, মানে ভাল লাগিলে চাই। আৰু মা দুৰ্গাৰ আশীৰ্বাদ ল'লোঁ, তেওঁক যাতে তেওঁৰ নিচিনা শক্তি আৰু সাহস দিয়ক জীৱন যুদ্ধত যুঁজিবৰ কাৰণে আচলতে তেওঁ। আৰু মানুহৰ সমাগম এতিয়া বেছি সময় হোৱা নাছিলে, অৱশ্যে 6টা বাজিছে। আৰু মানুহৰ সমাগমবোৰ লাহে লাহে হ'বলৈ আৰম্ভ কৰিছে। আৰু এতিয়া ভাবিছোঁ ফটো কেইখনমান তোলোঁ। পূজা চাবলৈ গ'লোঁ আৰু ফটো কেইখনমান নুঠিলোঁ, কেনেকৈ হ'ব ন। আৰু এইফালে দেউতাককো মনে মনে ভিডিঅ' অকণ কৰিলোঁ। তেওঁ ভাবিছে ফটো মাৰিছোঁ, কিন্তু তেওঁক যে ভিডিঅ' কৰি আছোঁ তেওঁ গমেই নাপায়। আৰু পূজা মণ্ডপটো আপোনালোকক ভালকৈ দেখাই দিছোঁ ওপৰৰ পৰা তললৈ কৰি। আৰু এইজনা হ'ল 3 নম্বৰ। আমি 3জনা দেৱী দৰ্শন কৰিলোঁ। আৰু এইজনা 3 নম্বৰ দেৱী হয়। মানে সেইজনাও ইমান ধুনীয়াকৈ সজাইছে মণ্ডপটো, মানে পৰিৱেশটো দেখিলেই ভাল লাগি যায় নিজান একেবাৰে। আৰু এইফালে চাকি জ্বলোৱাৰ ব্যৱস্থা কৰিছে। আৰু আচলতে এইটো কালী মন্দিৰ হয় দেই, এইটো একদম পাৰ্মানেণ্ট কালী মন্দিৰ হয়। ইয়াতে এইফালে আমি পূজা চাই পেলাইনি মাহীহঁতৰ ঘৰত আহিলোঁ। মাহী ল'ৰাটোৰ ওচৰতে থাকে, গতিকে মাহীহঁতো আহিছে ল'ৰাটোৰ ওচৰত, মাহী ল'ৰাটোৰ ওচৰত। আৰু মাহীয়ে মোকে আৰু বাহঁতকে ভাত খাবলৈ মাতিলে। ভাত খাবলৈ মাতাৰ পিছত আমি ভাত পানী বনাই উঠাৰ পিছত মাহী আৰু বাহঁত যেনেকৈ আছিলে, মানে মাহীহঁতৰ ঘৰত যেনেকৈ আছিলে তেনেকেই মানে আমি আকৌ ক'লোঁ যে ওচৰতে একদম দুখোজ গ'লে পায় পূজা মণ্ডপ, তাত আহি পূজা চালোঁহি দেই। আমি মানে পটককৈ প্ৰগ্ৰেম কৰিলোঁ, ব'ল তাত চাই আহোঁগৈ। গতিকে তাত পূজা চাবলৈ আমি লৰালৰিকৈ ওলাই আহিছোঁ মাজতেই, মানে সেইকাৰণে মাহী যেনেকৈ আছিলে ঘৰত তেনেকৈয়ে গুচি আহিলে। এইফালেদি যাওঁ নি? এইফালে জেগা হ'ব নি? এইফালে যাওঁ। এইকেইটা পোৱালীকেইটাও আহি আছে হাতত ধৰিকৈ একদম পূৰা তিনিওটা। এইজনা হ'ল 4 নম্বৰজনা হ'ল। এইটো এতিয়া গৈ পেলাই পূৰা 4 নম্বৰজনা হ'লগৈ। আৰু আজি হ'ল নেক্সট ডে দেই, আকৌ পাছদিনা আপোনালোকক লগ পাইছোঁ। ভিডিঅ'টো মানে একেবাৰে একেলগ কৰি পেলাইছোঁ, কিনো আৰু বেলেগ বেলেগকৈ ভাগকৈ দি থাকিম। গতিকে 2 দিনৰ ভিডিঅ' একেদিনাই কৰি পেলাইছোঁ। মানে তাৰ নৱমীৰ দিনাখন বা আৰু মই আহিলোঁ পূজা চাবলৈ আমাৰ ওচৰতে। মই চালোঁ বাৰু ওচৰতে, কিন্তু বায়ে চোৱা নাছিলে, গতিকে বাৰ লগত প্ৰগ্ৰেম কৰিলোঁ। বা আৰু মই আহিলোঁ দুইজনী একেলগে, বেলেগ কোনো নাই অহা। আমি পোৱালীকেইটাক লৈ পেলাই নি এনেকৈও ভাল লাগে কেতিয়াবা ন, খোজকাঢ়ি গ'লোঁ। মানে ওচৰতে আৰু যিহেতুকে পূজানো কি ৰিক্সাত উঠি যাম। বাৰ লগত আমি 3জনা চালোঁ। এতিয়া ৰিটাৰ্ণ হ'লোঁ আৰু ভাবিছোঁ ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আৰু ইমানতে সমাপ্ত কৰোঁ। যদি ভাল লাগিলে মোৰ ভিডিঅ'টো চাই লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম, বাই।